লগত আজি মই এনাইহঁতৰ ঘৰত আছিলোঁ। আজি মই এনাইৰ লগত ঘৰলৈ আহিছোঁ। তো মই এতিয়া কঠীয়া ৰুম আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ মই। আপোনালোকে নিশ্চয় দেখিলে কিমান ডাঙৰ। বনাই লোৱা ধুনু হাতখন মোহাৰি পেলাই পানীত ধুই এইফালে আৰু পথাৰ আছে, পানী নাই। সেইফালে পথাৰ আছে, পানী উঠাই আছে আৰু সেইবোৰ হাঁহ, সেইটো এটা, এইবোৰ আৰু এইখিনি কঠীয়া মাজত ৰেষ্ট ল'বলৈ আহিছে। আমাৰ হাঁহ হয়, বেলেগৰ হাঁহ নহয়। খালি কাৰোবাক লাগে আহিব আমাৰ ঘৰলৈ, সেইখিনি পলাইছে। আৰু দেখিছে নিশ্চয় এইবোৰ পাপাই কৰিছে। এয়া নামঘৰ। দেখিছে চাগে নিশ্চয়। মই ৰুম